আজি হৈছে পূৰ্ণিমা। হাতত এটা আপোনালোকে 1 টকা লৈ পূৰ্ণ চন্দ্ৰটোৰ ফালে চাই এটা কাম কৰিব। তেতিয়াহ'লে আপোনালোকৰ ধন সম্পদ সকলোবোৰ বৃদ্ধি পাব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিয়ম কৰিলেহে তাৰ ফল পাব। গতিকে আজি হৈছে পূৰ্ণিমা। আজিয়ে যদি আপোনালোকে পূৰ্ণ জন গোহাঁইটোৰ ফালে চাই এটা 1 টকাৰ এটা কাম কৰে, তেতিয়াহ'লে আপোনালোকৰ নতুন বছৰটো ভালেদৰে পাৰ হ'ব। কিয়নো এইটো হৈছে নতুন বছৰৰ প্ৰথমটো পূৰ্ণিমা। পোনপ্ৰথমতে কওঁ যে বন্ধু বান্ধৱীসকল, আপোনালোকে যিমান দূৰ পাৰে সিমান নিয়ম কৰি যাওক, তেতিয়াহ'লেহে আপোনালোকৰ বাট মুকলি হ'ব। ভাল দিন আপোনালোকৰ ঘূৰিব। আপোনালোকে বহুত কষ্ট কৰে, কিন্তু আপোনালোকৰ দিনবিলাক মুকলি নহয়। কি কাৰণত নহয়, আজি আপোনালোকক এই ভিডিঅ'টোত সকলোবোৰ ক'ম। কি নিয়ম কৰিলে এই পূৰ্ণিমাৰ ভিতৰত আমাৰ ঘৰখন দেৱঘৰ হ'ব পাৰে, আমাৰ ঘৰখন সুন্দৰকৈ নিয়াৰিকাকৈ আমি জীৱন যাপন কৰিবলৈ পাৰোঁ। পোনপ্ৰথমতে আপোনালোকক কওঁ যে আজি যে পূৰ্ণিমা, আজিৰ পূৰ্ণিমাটোত স্বয়ং মা লক্ষ্মী, বাবা মহাদেৱ লগতে কুবেৰৰ ভাল দৃষ্টি পৰিব আপোনালোকৰ ওপৰত। গতিকে হাতত 1 টকা বা 2 টকা লৈ আপোনালোক কেতিয়া খালী চকুৰে চন্দ্ৰটোৰ ফালে নাচাব। আপোনালোকে সদায় 1 টকা বা 2 টকা অকণমান ধন হাতত লৈ আপোনালোকে চন্দ্ৰটোৰ ফালে চাওক। চাই আপোনালোকৰ মনৰ যিমান ধৰণৰ কথা, আপোনালোকে দৈনন্দিন জীৱনত কেনেধৰণে উন্নতি কৰিব বা বাস্তুদোষৰ কথা চন্দ্ৰটোৰ ফালে চাই আপোনালোক এইখিনি কিছুমান কথা খুজিব চন্দ্ৰটোৰ ফালে চাই। তেতিয়াহ'লে আপোনালোকৰ এই পূৰ্ণ চন্দ্ৰটোৰ নিচিনা নিজৰ জীৱনটো সুন্দৰকৈ আপোনালোকৰ পাৰ। কিছুমান নিয়ম কৰিলেহে তাৰ ফল পায়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোক হাতত 1 টকা এটা লৈ চন্দ্ৰটোৰ ফালে চাই এইখিনি নিয়ম কৰিব। তেতিয়াহ'লে আপোনালোকৰ চন্দ্ৰটোৰ নিচিনা উজ্জ্বল ভৱিষ্যত হ'ব। আশা কৰিলোঁ আপোনালোকে মই কোৱা এই নিয়মখিনি আজিয়েই কৰিব। আজি হৈছে পূৰ্ণিমা। গতিকে এই পূৰ্ণিমাৰ ভিতৰত হাতত 1 টকা বা 2 টকা লৈ আপোনালোকে এইখিনি নিয়ম কৰিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে মোক মতামত কমেণ্ট আকাৰে জনাব পাৰে। আৰু আপোনালোকক এষ্ট্ৰলজি চেনেলটোলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ।